নমস্কাৰ বন্ধু বান্ধৱীসকল, মই জুবলি মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালেই আছে, কুশলে আছে, ভালে থকাটোৱেই বিচাৰোঁ। মোৰ বৰ বেছি এটা ভাল নহয়, যিহেতু বহুত ঠাণ্ডা বহিছে, বহুত চৰ্দি হৈছে আৰু ইমানেই গৰম পৰিছে যে গৰমত ঠাণ্ডাৰ পানী খাই খাই একদম ঠাণ্ডা বহি গৈছে। আৰু ইমান গৰমত আপুনি ঠাণ্ডা পানী নোখোৱাকৈও থাকিব নোৱাৰোঁ। নিজৰে মাতটো চেঞ্জ লাগিছে, হয়তো আপোনালোকে ধৰিব নোৱাৰিব পাৰে। আৰু তাৰ মাজতে আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। তথাপিও সকলোৱে চাব, মৰম দিব আশা থাকিল। আৰু এতিয়া মই বনাবলৈ লৈছোঁ ছাগলী মাংস। ছাগলী মাংসটো সকলোৰে প্ৰিয় ন, মোৰতো একদম বহুত প্ৰিয় মাংস। আৰু ছাগলী মাংস আনিম বুলি মোৰ মিষ্টাৰে মোক ফোন কৰিলে যে মই ছাগলী মাংস লৈছোঁ, আৰু মোক দি থৈ গ'লহি ৰুমত আহি। আৰু মই এতিয়া বনাবলৈ ৰেডি কৰিছোঁ ছাগলী মাংস, আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম বুলি ভাবিল। চাই থাকিব ভিডিঅ'টো তেনেহ'লে। আৰু এতিয়া এয়া মই বনাবলৈ লৈছোঁ ছাগলী মাংস। এয়া দেখা পাইছে নিশ্চয়। ছাগলী মাংস বুলি ক'লেতো মোৰ বহুত প্ৰিয়, আৰু আপোনালোকৰ প্ৰিয় চাগে, কমেণ্ট কৰি জনাবচোন। আৰু এয়া এইফালে লৈ ল'লোঁ মই আলু, পিঁয়াজ, নহৰু, আদা আৰু জলকীয়া পিচি লৈছোঁ। আৰু যিহেতু মোৰ মিষ্টাৰে জ্বলা বেছি নাখায়, মইহে জ্বলা অলপ বেছি খাব পাৰোঁ। মিষ্টাৰে বিশেষকৈ বেছি জ্বলা নাখায়, সেইকাৰণে মই অলপ কমকৈ জ্বলা দিছোঁ। আৰু এয়া দেখিছে এতিয়া মই যিখিনি ছাগলী মাংস, তাত মই জিৰা, চিকেন, মিট, গৰম আৰু পিঁয়াজো দি লৈছোঁ, অলপ কেঁচা পিঁয়াজো দি পেলাই মই গোটেইখিনি সানি লৈছোঁ। আৰু অলপ তেলো দিছোঁ, দি পেলাই মই অলপ সানি ল'লোঁ। আৰু এতিয়া মই এয়া কেৰাহীখন পাতি থৈছোঁ। কেৰাহী পাতি এতিয়া মই পিঁয়াজ দিম আৰু নহৰু, আদা দিম। আৰু এয়া দেখিছে এতিয়া মই পিঁয়াজখিনিও দি দিলোঁ তেলত। আৰু পিঁয়াজখিনি ঠিক ৰঙচুৱা হৈ গৈছে, তেনেকুৱাতে মই এতিয়া মাংসখিনি দি দিম। আৰু এয়া দেখিছে এতিয়া মই ছাগলী মাংসখিনি দি দিলোঁ। আৰু এয়া দেখিছে মোৰ মাংসখিনি প্ৰায় ভাজি হৈ গৈছে। আৰু এতিয়া মই ইয়াত গৰম পানী দিম, যিহেতু মই পানী গৰম কৰি থৈছিলোঁ, গতিকে মই গৰম পানী অলপ দি দিম ইয়াত, অলপ সিজিব দিম। আৰু এয়া দেখিছে এতিয়া মোৰ ছাগলী মাংস হৈ গ'ল, ৰেডি হৈ গ'ল এয়া ছাগলী মাংস। আৰু আপোনালোকে দেখা পালেই যে মোৰ ছাগলী মাংস ৰেডি হৈ গ'ল, কিন্তু ছাগলী মাংসহে হ'ল। সন্ধিয়াৰ চাহকাপ মোৰ খোৱা হোৱা নাই, যিহেতু ৰুমটো বহুত গৰম হয় আমাৰ, গতিকে মই মাংসটো অতি সোনকালেই বনাই দিলোঁ। আৰু এতিয়া মই সন্ধিয়াৰ চাহকাপ নাখালে মই নহ'ব, গতিকে চাহকাপ খাই লওঁ। মোৰ মিষ্টাৰে চাহ নাখায়, একেবাৰেই নাখায়, আৰু ময়েই চাহ খোৱা মানুহ, গতিকে মই চাহকাপ খাই লওঁ এতিয়া সন্ধিয়াৰ চাহ। আৰু এয়া দেখিছে এতিয়া মিষ্টাৰ আহি পাই গ'ল। আৰু ময়ো এয়া চাহকাপ খাব লৈছোঁ, যিহেতু মিষ্টাৰে চাহ নাখায়েই, ময়েই চাহ খোৱা মানুহ, গতিকে চাহকাপ খাই লওঁ। সন্ধিয়াৰ চাহকাপ নাখালে একদম ভাল নালাগে। আৰু এতিয়া চাহ খাই উঠি মই ভাতকেইটা বহাই দিলোঁ। বহাই পেলাই এতিয়া মিষ্টাৰো আহিল যেতিয়া, গতিকে এতিয়া ভাতকেইটা হ'ল। আৰু আপোনালোকে দেখা পালেই যে মই ছাগলী মাংস কেনেধৰণে বনালোঁ, আৰু এনেধৰণে আপোনালোকেও ট্ৰাই কৰিব পাৰে। আৰু এতিয়া আমি এয়া ভাত বাঢ়ি লৈছোঁ, দেখিছে, এয়া ছাগলী মাংস আৰু নেমু ভাত, কাষত অকণ নিমখ লৈছোঁ, যিহেতু মোৰ নিমখটো নহ'লে মোৰ ভাত পেটলেই নাযাব, গতিকে তাৰ কাৰণে। আৰু আজিৰ ভিডিঅ'টোত ইমানেই আছিলে। যদি ভাল লাগিল ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লগত কাষতে থকা বেল আইকনটো দবাই দিব। আৰু আজিৰ ভিডিঅ'টোত ইমানেই আছিল। আকৌ এটা নতুন ভিডিঅ'লৈ মই জুবলিয়ে লৈছোঁ এতিয়া বিদায়। বাই।